আসসালামাইকুম নমস্কাৰ বন্ধু বান্ধৱীসকল আজি একটা নতুন এপছ আহিছে এই এপছটো মাৰ্কেটত বেছি দিন ধৰি অহা নাই ধৰক এক সপ্তাহ 10 দিনমান হৈছে মাৰ্কেটত আহি আছে নতুন লঞ্চ হৈছে ঠিক আছে তো আপোনালোকে এইটোৰ পৰা ভাল এটা ইনকাম জেনেৰেট কৰিব পাৰিব মানে খুব এটা সৰু এমাউণ্ট ইয়াতে ইনভেষ্ট কৰি আপোনালোকে ভাল এটা ইনকাম ইয়াৰ পৰা আপোনালোকে জেনেৰেট কৰিব পাৰিব ঠিক আছে তো এইটো মই এতিয়া হোম পেজত আছোঁ চাওক আপোনাক নটিফিকেশ্যনখিনি আপোনাক পঢ়ুৱাই দি আছোঁ যিটো মেইন যিখিনি কথা সেইখিনি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ এপ মিনিমাম উইড্ৰ হ'ল চাওক ইয়াতে চাই লওক 130 টকা ঠিক আছে ইয়াতে চাই ল'ব আপোনালোকে 130 টকা এপ উইড্ৰ লিমিট 8টাৰ পৰা 21টালৈকে এইখিনি সময়ৰ ভিতৰত আপোনালোকে উইড্ৰ কৰিব লাগিব ঠিক আছে ইয়াৰ পিছত চাওক ফাৰ্ষ্ট লেভেলত আপোনালোকে 25% কমিশ্যন পাব সাপোজ আপুনি কাৰোবাক জইনিং কৰিলে তাৰ পৰা আপোনালোকে 25% পাব ঠিক আছে আৰু 2 নম্বৰ লেভেলৰ পৰা আপোনালোকে 3% পাব আৰু 3 নম্বৰ লেভেলৰ পৰা আপোনালোকে 2% পাব তে এটো মানে আজি নটিফিকেশ্যনত মই দেখুৱাই দিলোঁ এতিয়া আহক মেইন পেজলৈ ইয়াতে চাওক প্লানবিলাক আপোনালোকে চাই লওক মই প্লানবিলাক আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ ইয়াতে চাওক ট্ৰেডিং প্ৰাইচ ৰেভিনিউ সাইকেল মানে 20 ডেজ 200 ডেজ ঠিক আছে এইটো মানে 200 দিন আপোনালোকে ইয়াতে ট্ৰেডটো কৰিব লাগিব এটা ফ্ৰী ট্ৰেড হয় এটকাও ইনভেষ্ট কৰিব নালাগে আৰু 200 দিনত ডেইলি আপোনালোকে 10 টকাকে পাব আৰু 200 দিনত আপোনালোকৰ ইনকাম 2000 টকা হ'ব ঠিক আছে এটো হল ফ্ৰী প্লান তাৰ পিছত আহক ইনভেষ্টমেন্ট প্লান ইয়াতে চাওক ট্ৰেডিং প্ৰাইস যদি আপোনালোকে 520 টকা দি ইয়াতে জয়েনিং কৰে আপোনালোকে 100 দিনত 12000 টকা ইয়াতে ইনকাম কৰিব পাৰিব আৰু আপোনালোকৰ ইয়াতে ডেইলি ইনকাম হ'ব 120 টকা ঠিক আছে ইয়াৰ পিছত আহক 3 নম্বৰ লেভেলত মানে V2 ইয়াতে ট্ৰেডিং প্ৰাইস যদি আপোনালোকে 1820 টকা দি আপোনালোকে জয়েনিং কৰে আপোনালোকে টোটেল ইয়াৰ পৰা আৰ্নিং কৰিব পাৰিব 27000 টকা আৰু সাইকেল চলিব আপোনাৰ 60 ডেজ আৰু ডেইলি ইনকাম হ'ব 450 টকা অনলি 1820 টকা ইনভেষ্ট কৰাৰ বিনিময়ত আপোনালোকে 420 টকা পাৰ ডে ইনকাম কৰিব কিমান লৈকে যি 7000 লৈকে 27000 লৈকে আপোনালোকে ইনকাম কৰিব পাৰিব ঠিক আছে এতিয়া আহক আপোনালোকে V3 ডিটেইলছ নি আপোনালোকক মই দেখুৱাই আছোঁ ইয়াতে চাওক ট্ৰেডিং প্ৰাইস 5120 টকা যদি আপোনালোকে ইয়াতে 5120 টকা দি আপোনালোকে লেভেলটো আপগ্ৰেডেশন কৰি লৈ পেলাই V3 লেভেল আপোনালোকে এচিভ কৰে তেনেহলে আপোনালোকে ইয়াতে চাওক 60000 টকা ইনকাম কৰিব পাৰিব আৰু আপোনালোকৰ ৰেভিনিউ সাইকেলটো ইয়াতে চলিব 40 দিন মানে 40 ডেজ আৰু ডেইলি আপোনালোকৰ ইনকাম হ'ব 1500 টকা ইয়াতে চাওক আপোনালোকে ডেইলি ইনকাম হ'ব 1500 টকা মানে খুব এটা সৰু ইনভেষ্টমেন্টত ধুনীয়া এটা ইনকাম দিছে ইয়াতে আৰু বহুতখিনি ইয়াতে আছে আপোনালোকে চাই ল'ব তথাপিও দুটা সাইকেল আছে মানে আপগ্ৰেড VIP 4 ইয়াতে চাই ল'ব ইয়াতে চাওক যদি 2120 টকা আপোনালোকে ইনভেষ্ট কৰে তেনেহলে আপোনালোকে ইয়াৰ পৰা 221100 টকা ইনকাম কৰিব পাৰিব আৰু আপোনালোকৰ সাইকেল চলিব 33 ডেজ আৰু পাৰ ডে ইনকাম হ'ব 6700 টকা এতিয়া হক লাষ্টত এটো চাওক লাষ্টৰখিনি আপোনালোকে চাই ল'ব ঠিক আছে মই এইখিনি দেখুৱাই আছোঁ আপোনালোকক ট্ৰেডিং প্ৰাইস যদি আপোনালোকে 40020 টকা দি আপোনালোকে এক্টিভ কৰে আপোনালোকৰ টোটাল ইনকাম হ'ব 1 10 শতক হাজাৰ অযুত লাখ 5,70,000 টকা ঠিক আছে আৰু আপোনালোকৰ সাইকেল চলিব 30 ডেজ আৰু পাৰ ডে ইনকাম হ'ব 19000 ঠিক আছে তো গুটেইখিনি ডিটেইলছ লৈ পেলাই আৰু আছে গ্লোবাল এনভাইৰনমেন্ট ফেসিলিটি টু কোম্পানীৰ নাম যাৰ সংক্ষেপত যাক কোৱা হয় GEF একেবাৰে লাষ্ট লৈকে আপোনালোকে চাওক গ্লোবাল এনভাইৰনমেন্ট ফেসিলিটি one day আচ্ছা ঠিক আছে ডিটেইলছ যেটো এটো ডিটেইলছ প্লান ইয়াৰ পিছত ভিডিওত আহি আছে তে গতিকে আপোনালোকে অতি সোনকালে জয়েনিং কৰি লওক ইয়াতে কাৰণ মাৰ্কেট এতিয়া মানে টোটালি খালি হৈ আছে
বহুত ধুনীয়া এটা এপছ আহিছে, এইটো আপোনালোকে জইনিং কৰি ৰাখক। এক্টিভ কৰে নকৰে এইটো আপোনাৰ কথা, যদি ভাল লাগে আপুনি এক্টিভ কৰি ল'ব। আৰু আপোনালোকৰ যিটো উইথড্ৰ প্ৰুফটো অহা ভিডিঅ'ত আহি আছে, আপোনালোকে উইথড্ৰ প্ৰুফটো চাব, ঠিক আছে। কিন্তু তাৰ আগতে আপোনালোকে জইনিংটো কৰি লওক। যদি জইনিং কৰিব বিচাৰে তেনেহ'লে ডিছক্ৰিপশ্যনত লিংক দিয়া আছে, আপোনালোকে ডিছক্ৰিপশ্যনত যাই কিনে আপোনালোকে জইনিং কৰিব পাৰে, নহ'লে মোক হোৱাটছআপো কৰিব পাৰে, মই হোৱাটছআপত লিংক দি দিম। কিন্তু ডিছক্ৰিপশ্যনত নাম্বাৰো দিয়া থাকিব, লিংকো দিয়া থাকিব, লিংকত ক্লিক কৰি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে। আহক এতিয়া ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব লাগে সেইটো প্ৰচেছ আপোনালোকক মই দেখুৱাই দি আছোঁ। তো মই এই আইডিটো লগ আউট কৰি লওঁ, চাইন আউট, অ'কে। পেষ্ট কৰি দিছোঁ মই লিংকখন। ইয়াতে চাওক, প্ৰথমতে ইয়াতে আপোনালোকৰ মোবাইল নাম্বাৰটো ইয়াতে দিব, দিয়াৰ পিছত আপোনালোকে OTPত ক্লিক কৰিব, ঠিক আছে। OTPত ক্লিক কৰিব। OTPত ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইলত এটা মেছেজ আহিব আৰু তাতে 4টা কোড থাকিব, সেই 4টা কোড আপোনালোকে ইয়াতে বহুৱাব লাগিব, ঠিক আছে। তাৰপিছত আপোনালোকে পাছৱাৰ্ডটো ইয়াতে পাছৱাৰ্ড বহুৱাব লাগিব। আপোনাৰ নামটো দিব, দি পেলাই যিকোনো 2-3টা নাম্বাৰ দিব, তাৰপিছত এটা স্পেচিয়েল কেৰেক্টাৰ যেনেকুৱা @ বা হেছ এনেকুৱা টাইপৰ এটা নাম্বাৰ দি আপোনালোকে পাছৱাৰ্ডটো বনাই ল'ব। এতিয়া আকৌ মানে পাছৱাৰ্ডটো 2বাৰ বহুৱাব লাগে। আৰু এইটো চাওক, এইটো আপোনালোকে চাব, প্লিজ এণ্টাৰ দ্য উইথড্ৰল পাছৱাৰ্ড। যেতিয়া আপোনালোকে পইচাখিনি উইথড্ৰ কৰিব তেতিয়া এটা পাছৱাৰ্ড লাগিব, আৰু সেই পাছৱাৰ্ডটো আপোনালোকে এতিয়া বহুৱাব লাগিব। আৰু এই পাছৱাৰ্ডটো আপোনালোকে মনত ৰাখিবও লাগিব। আপোনালোকে এই পাছৱাৰ্ডবিলাক আপোনালোকে লিখি ৰাখিব। যদি আপোনালোকৰ উইথড্ৰ সময়ত পাছৱাৰ্ডবিলাক আপোনালোকৰ মনত নাথাকে তেনেহ'লে কিন্তু আপোনালোকে উইথড্ৰ কৰিব নোৱাৰে, পাৰিব কিন্তু অলপ আপোনালোকৰ হেৰেজমেণ্ট হ'ব, ঠিক আছে। তো বন্ধু বান্ধৱীসকল, যদি আপোনালোকে জইনিং কৰিম বুলি ভাবিছে তেনেহ'লে ডিছক্ৰিপশ্যনত নাম্বাৰ দিয়া আছে, আপোনালোকে হোৱাটছআপো কৰিব পাৰে, আৰু ডিছক্ৰিপশ্যনত লিংক দিয়া আছে, তাৰ পৰা আপোনালোকে ডাইৰেক্ট জইনিং কৰিব পাৰে, ঠিক আছে। আজিৰ ভিডিঅ'টো ইমানলৈ, ধন্যবাদ।